কথমপি প্ৰাণ ৰক্ষা পৰিল মুখ্যমন্ত্ৰী। হঠাৎ এটা খঙাল হাতীৰ ৰোষত মুখ্যমন্ত্ৰী। আগে আগে মুখ্যমন্ত্ৰী, পাছে পাছে হাতীৰ দৌৰ। মুখ্যমন্ত্ৰীগৰাকীক ৰক্ষা কৰিবলৈ নিৰাপত্তাৰক্ষীৰ মাজত হাহাকাৰ। প্ৰথমে মন কৰক এই দৃশ্যলৈ। পাহাৰৰ একা বেকা পথত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিঙৰ কনভয়। কনভয়কেইখন চলন্ত অৱস্থাত নাই, কাৰণ এটা খঙাল হাতী সন্মুখৰ পৰা দৌৰি দৌৰি আহি আছে। হাতীটোৰ পৰা প্ৰাণ ৰক্ষা পৰিবলৈ নিৰাপত্তাৰক্ষীৰ সৈতে দৌৰি দৌৰি পলাইছে মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং। আৰু সমান পথত দৌৰি হাত সাৰিব নোৱাৰাত পাহাৰৰ ওখ এটুকুৰা ঠাইলৈ উঠি গৈছে মুখ্যমন্ত্ৰীৰ এই বিশেষ দলটো। আৰু সেই মুহূৰ্ততে থমকি ৰয় খঙাল হাতীটো। আৰু সৌভাগ্যবশতঃ পলাই সাৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং। এই প্ৰকাণ্ড শিলৰ বাবেই যেন গজৰাজৰ পৰা প্ৰাণ ৰক্ষা পৰিল মুখ্যমন্ত্ৰীগৰাকী। পাহাৰীয়া পথটোত হঠাতে হাতীটোৱে ৰুদ্ৰৰূপ লোৱাৰ পাছতে মুখ্যমন্ত্ৰীৰ কনভয়ৰ 25-30খন গাড়ী প্ৰায় আধা ঘণ্টা সময় পৰ্যন্ত আবদ্ধ হৈ পৰে। হাতীৰ আক্ৰমণক ৰূপ ক্ষান্ত কৰিবলৈ বনকৰ্মীৰ দলো উপস্থিত হয় ঘটনাস্থলীত। হাতীৰ ৰুদ্ৰৰূপ নিয়ন্ত্ৰণ কৰিবলৈ আকাশ মাৰ্গলৈ গুলী নিক্ষেপ কৰে বনকৰ্মীয়ে। আৰু ইয়াৰ খন্তেক পাছতেই নিয়ন্ত্ৰণ হয় সমগ্ৰ পৰিস্থিতি। নিউজ ডেস্ক ৰিপৰ্ট, ফিলাৰ। आओ क्या रखो गाड़ी, चलो आओ नीचे आओ दादा भाई। जयमल